Sipini sudah resmi dalam tiga mungkin datang hello kita itu Karbilo Charlie Song Isapen itu non bangke India Prime Minister Narendra Modi Assam Chief Minister Dr. Himanta Biswa Sharma then Karbilo Council CM Dr. Tuliram Langkhan dan itu akan itu infection itu bang coba nanti itu Karbi Anglong Aparman Karbi Anglong Kachintur Anjiramu Karbi Anglong itu kisum alam pe Assam Assembly long palit longji apan CDC nang pabati kaso kutha bakre niltum Karbi Lochari Assam ahin kan bakre niltum lagi dengpemelo bertamlo and Dr. Tuliram Langkhan CM Karbi Masuk salam kan curu reu ate alang ligode sanse kabor even si ala CDC la non discrimination apur CDC ke pandung lalang ke netun ningarong nene ari lo lagi kutimu si kimana ni lo apa si labang ke solang lo karbara si kami lagi larong experience lagi ari ini tuh apor hosi lai si ke bari si ke lagi itu apor ini mau besi dari itu kelong apa sih ini tuh lah so Arman demi nampo pen ke bangjian ya bangke lada la si ke bat pen karbengong kacuntur amu tak lampo dan karbengong kisung ke boy penda joko lagi kelong dar si la non si ke bar logar long itu ke bangjian sta arus si itu jemang sampai kemang abang itulah kalau sampai kemang dari itu mah mungkin sudah Ado we non ason itu ajak pun cipen Dr. Tuliram Langkhan CM Langkhan Johnson kasih hempre abah sedami itu ado we sedang do kalbian kalau arahan sedami alang no ajak pun itu ini intention itu চাৰিখন আছিলে আৰু এইবাৰ পৰা যে 5খন হ'ব গতিকে গোটেই কাৰ্বি আংলং বাকী আজি উৎফুল্লিত হৈছে আৰু লগতে এই যি বিধানসভাৰ এখন চিট যিসকল ব্যক্তিয়ে আমাক কাৰ্বি আংলং বাকী গালে লৈ আনিলে প্ৰথমতে মই কওঁ যে ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱ আৰু লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰ্বি আংলঙৰ যি মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম লংখানৰ অশেষ প্ৰচেষ্টা আমাৰ কাৰ্বি আংলং ভাষীক এটা উপহাৰ দিলে গতিকে মই সিংহ কালচাৰেল ছ'চাইটি তৰফৰ পৰা আদৰণি জনাইছোঁ আৰু অনাগত দিনত আমি কাৰ্বি আংলঙৰ ৰাইজৰ যি ভালৰ কাৰণে আমি কাম কৰি আগুৱাই যাম বুলি মই আপোনালোকৰ আগত আমাৰ কাৰ্বি আংলং জিলাৰ কাৰণে এটা মানে ভাল খবৰ আহি পাইছোঁ আগত 4টাৰ পৰা এতিয়া 5টা এটা বাঢ়িছে এইটো মানে খুব মানে ভাল আনন্দৰ কথা সেইটোৰ কাৰণে আমি আজি মাননীয় CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ অফ আসামক ধন্যবাদ জ্ঞাপন দিব লাগিব লগতে আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ডক্টৰ তুলিৰাম লংখান ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মঞ্চৰ যোগেদি তাৰপিছত আমি বিশেষকৈ আনন্দিত যোৱাকালি আমি শুনাৰ লগে লগে একদম আনন্দৰে আমি আমাৰ এই অফিচত পতাকাখন আমি ফুটালোঁ ভাল মানে আমি ডিছকাছ কৰিছোঁ যে আমি যোৱা ৰাতিহে প্ৰেছ মিট পাতিম বুলি ভাবিছিলোঁ কিন্তু সময় নাথাকাৰ কাৰণে আজি ৰাতিপুৱা আপোনালোকক মাতা হৈছে কিন্তু আজি আমি মানে আনন্দৰে ইয়াত মানে অকল কাৰ্বি বুলি নহয় কাৰ্বি আংলং থকা 26টা জাতি জনজাতিৰ মানে আনন্দৰ দিন মই তাৰপিছত আমি ডিমাচা ছাত্ৰ সন্থা হিচাপেও আমি মানে কৃতজ্ঞতা জনাইছোঁ অসম চৰকাৰ তথা কাউন্সিল চৰকাৰ এইটো চৰকাৰ মানে খুব ভাল চৰকাৰ কিয়নো বুলি ক'লেতো একদম বিনা ধাৰণাৰে কিবা মানে আৰ্থিকভাৱে চিন্তা কৰিছে জনজাতিৰ কাৰণে আৰু এইটো নিচিনা চৰকাৰ আমাক লাগেই বুলি মই ক'ব বিচাৰিছোঁ ধন্যবাদ দিবৰ কাৰণে আজি আমি প্ৰেছ মিটটো আয়োজন কৰা হৈছে আৰু বিশেষকৈ আজি হিল পিপল কালচাৰেল ফৰামৰ সংগঠনৰ জৰিয়তে কাৰ্বি আংলং ভাষিক সমগ্ৰ অসমৰ আমাৰ নেতৃত্ব
চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ দিবলৈ কাৰণেহে এইখন প্ৰেছ মিট আমি আয়োজন কৰিছোঁ আৰু কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং ছাৰক আমি ধন্যবাদ দিবলৈ কাৰণে এইখন প্ৰেছ মিট আয়োজন কৰিছোঁ। কিয়নো আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ আমাৰ চিফ ডক্টৰ তুলিৰাম ৰহাং ছাৰে অশেষ প্ৰচেষ্টাৰে তেখেতে এৰা নেপেৰাকৈ আমি এই আজি যি উপহাৰ পালে এইটো মানে আন্দোলনত নহয়, আলোচনা মাধ্যমেৰে এই সম্ভৱ হৈছে। মই ভাবো এই পৰ্যায়ত এনেকে আমি নেতৃত্বত পাইছো যে আমাক ধাৰণা নাই, বন্ধ কাৰ্যাৰ নাই, উইদাউট আন্দোলনত